তো হেই গাইজ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেল আছাম চেনিকালৈ। আজি হৈছে সৰস্বতী পূজা আৰু এতিয়া বৰ্তমান আছোঁ বৰমা কলেজত, মণ্ডপৰ কাষলৈ যাই আছোঁ। আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো, মানে কি কেনেকুৱা ক'ত ফুৰোঁ। তো গাইজ এইফালে মণ্ডপটো আছে, সেইকাৰণে সকলো ল'ৰা ছোৱালী ইয়াতে মানে আছে আৰু সন্মুখত মণ্ডপটোত কিবা কিবি হৈছে তাকে চাই আছে। আৰু বহুত ভিৰ গাইজ, মানে মই ফটো ল'বলৈ গৈছিলোঁ, যাওঁতে মানে বহুত অশান্তি পাইছোঁ আৰু। তো গাইজ ব'লক অকণমান ওচৰৰ পৰা আপোনালোকক মণ্ডপটো দেখাই আনো। এনেতো সৰস্বতী মা আপোনালোকে দেখাই নাপায়, যিমান মানে ভিৰ আৰু আমাৰ ইফালে মানে বড়ো জনগোষ্ঠীও আছে, তাৰে পূজা প্ৰাৰ্থনা কিবা কিবি চলি আছে। আৰু এয়া চাওক পূৰা মানে ধুনীয়া আৰু পৰিৱেশ। তো এয়া লখিমী ডালিমীৰ লগত যাই আছোঁ কমন ৰুমলৈ। একদম চবতকৈ বেয়া মোকে দেখা হৈছে, এইটো চবৰে ডাইলগ, কমন ডাইলগ। আৰু এইফালে চাওক কি ধুনীয়াকৈ মানে ডেক'ৰেশ্যন কৰিছে, ফুলেৰে মানে এনেকুৱাকৈ ওপৰত মানে ধুনীয়াকৈ ডিজাইন কৰি দিছে। আৰু এইফালেও মানে কলেজৰ অফিচৰ সন্মুখত মানে কিবা কিবি বেলুন চেলুনেৰে ধুনীয়াকৈ সজাই পৰাই ৰাখিছে, যিহেতু আজি 26 জানুৱাৰী। তাৰ কাৰণেও মানে অলপ চলপ ডেক'ৰেশ্যন কৰা হৈছে, যিহেতু আমাৰ ইয়াত NCC ল'ৰা ছোৱালী আছে। সকলোৱে নিজৰ লগবিলাকৰ লগত তামাম ফুৰি আছে, আমিও ফুৰি আছোঁ তিনিজনী। চিন্তি আৰু কীৰ্তি কিন্তু আজি তামাম ফটো উঠিছে দেই, কোনে পায়। তো গাইজ গাড়ীৰ পৰা নুমিয়ে এইখিনি জেগা পায় আৰু তাৰে পাছত ইয়াত চাওক কিমান ল'ৰা ছোৱালী আছে, ভিতৰতো বহুতখিনিয়ে আছে, ইয়াত মানে ফটো উঠি আছে আৰু সকলোৱে। তো গাইজ এতিয়া আমি যাম আমাৰ আগৰ কলেজখনত, মানে স্কুলখনত, হায়াৰ ছেকেণ্ডেৰী স্কুল। ব'লক আৰু এইখন বৰমা কলেজ হয়, আৰু আমি এতিয়া যাম বৰমা হায়াৰ ছেকেণ্ডেৰী স্কুল। তো গাইজ এইখন হৈছে আমাৰ বৰমা হায়াৰ ছেকেণ্ডেৰী স্কুল। এয়া সন্মুখত এনেকৈ গেট বনাইছে আৰু নাৰিকল পাত খেজুৰ পাতেৰে এনেকৈ ধুনীয়াকৈ মিলাইছে। যিমান যি নহ'লেও এইখন মানে স্কুলখন বেছি ভাল লাগে আৰু মোৰ। তো গাইজ বৰমা কলেজত মানে বৰমা হায়াৰ ছেকেণ্ডেৰী স্কুলত আহি কিনে মোৰ সৰু বান্ধৱীকেইটাক লগ পালোঁ আৰু এয়া মোৰ বান্ধৱীকেইটা, এয়া সৰু বান্ধৱী মোৰ। এতিয়া মানে অলপমান ব্ৰিজৰ ওপৰত ফটো উঠিব যাই আছোঁ আৰু ফটো চটোৰ কাৰণে। তো গাইজ ইয়াতে আহিলোঁ খাবলৈ দুপৰীয়াৰ আহাৰ। এতিয়া মানে আৰু বৰমা কলেজত উভতি নাযাওঁ, কাৰণ অলপ দূৰ হয়, আৰু এতিয়া মানে ইয়াত খাই ঘৰত যাম আৰু। এইবিলাক সৰু ছোৱালীবিলাক মানে বহুত ভাল ফ্ৰেণ্ড আৰু ইয়াত। কিবা কিউট বা। এতিয়া আমাৰ পুখুৰীটো হায়াৰ ছেকেণ্ডেৰী আপোনালোকে আগতে দেখিছে আৰু। A few moments later. তো গাইজ তলত ভাত খাই এতিয়া মানে অকণমান ওপৰলৈ আহিলোঁ, আৰু এতিয়া আমাৰ ছেকেণ্ড ইয়াৰৰ ৰুম আছিল, মানে আগৰ স্মৃতিবোৰ তাজা হৈ গ'ল আৰু দেখি। 2000 years later. তো গাইজ এইবাৰ হায়াৰ ছেকেণ্ডেৰীৰ পৰা আহি পালোঁ আমাৰ হাইস্কুলখনলৈ, য'ত মই আগতে পঢ়িছিলোঁ। ইয়াতেই মানে 6ৰ পৰা পঢ়িছোঁ, আৰু 6ৰ পৰা 10লৈ ইয়াত ক্লাছ আছে, তাকেই পঢ়িছোঁ আৰু দেখালোঁ আপোনালোকক। তো গাইজ এতিয়া মানে আমাৰ LP স্কুলত আহি গ'লোঁ। ইয়াৰ স্কুলত জেঠাই অকণমান কিবা কৈ দিব আৰু। আজি কেনেকুৱা লাগিল কৈ দিয়ক অলপমান। ক'বলগীয়া নাই, আমাৰ অনুষ্ঠানটো সম্পূৰ্ণ শেষ হৈ গৈছে, তুমি লেটকৈ আহিছা। যাকে নহওক আমাৰ সৰস্বতী পূজা 26 জানুৱাৰী সম্পূৰ্ণ ভাল ধৰণে পালন কৰা হ'ল। এতিয়া তুমি ক'ৰ পৰা আহিলা বা? মই বৰমা কলেজৰ পৰা আহিছোঁ। ঠিক আছে, আমাৰ এতিয়া বৰ ধুনীয়াকৈ পালন কৰা হ'ল। ধন্যবাদ। বাইদেউ ভাল লাগছে না? হ'ল কাম শেষ? শেষ কাম শেষ।